আজি পঞ্চমটো বছৰ অতিক্ৰম কৰিলে। যোৱাকালি আমি 5টা বছৰ অতিক্ৰম কৰিছিলোঁ। বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডলৈ স্থায়ী শান্তি লৈ আহিছিলে। নিখিল বড়ো ছাত্ৰ সন্থা NDFB खुलुमबाय लोगोफोर गिबि गिबियावनो नोंथांमोनखौ आंनि मोनसे गोदान भिडिअ बयखौबो फिन खेबसे फरायहरनाय थाबाय आरोना लोगोफोर। थ' लोगोफोर बे समावहाय आं दायो बांद्राय गोबाव खालामबाय थालायसै सिदानो डिसक्लेमारखौ लागिरना होलांदिनि नोंथांमोना भिडिअखौल' जोबजासिम नाय अब्लासो बुजि मोनलांगोन आरोना लोगोफोर। थ' लोगोफोर बे समाव नोंथांमोना बै आंनि थाम्बनेल आरो टाइटेलखौ नायनानै निस्सय हमदां हाखाबाय दिनैनि भिडिअआ मानि थाखाय जागोन आरोना लोगोफोर। थ' जियानो जा लोगोफोर बे समावहाय आङो मेन टपिकआवहाय फैनोसै आरोना लोगोफोर। थ' नोंथांमोना सोरनिबा निउस रादाबफोरनि गेजेरजों नुबोखाबाय जानो हागौ बा मोनथिखाबायबो जानो हागौ आरोना लोगोफोर। जिहेतु ससियेल मिडियायाव दायो बानसावगासिनो दङ आरोना लोगोफोर। जोंनि आसामनि चिफ मिनिस्टार हेमन्त एबा नोंथांमोना मा होननानै बुङोब्ला बयबो सिनायै गैया आरोना लोगोफोर। मा होननानै बुङोब्ला बयबो सिनायो गुवारैनो। थ' बिथां जुदि मामाया दिनै जोंनि बर'नि जांख्रिथाय जिहेतु NDFB आदामोनहा डियार नाब्ला सारमोना थारैनो जेलनिफ्राय उदां जागोन नामा बेफोरबायदि ससियेल मिडियायाव गोबां सोंखारिथिनाय जादोंमोन आरोना लोगोफोर। थ' बेखौ लानानै दिनै जोंनि आसामनि चिफ मिनिस्टार हेमन्त बिश्व शर्मा सारा दिनै गुवारै बिथांमोननि NDFBजों लोगोसे डियार नाब्ला सारखौ लानानै जेलनिफ्राय उदां जागोन नामा बेनि मोनसे गुवारै बिबुंथि होलांदों नोंथांमोननि सेरावहाय ससियेल मिडियानि दारै। थ' जियानो जा नोंथांमोना बै मामानि खुगानिफ्रायनो गुवारै खोनासंलां नोंथांमोना अब्लासो बुजि मोनगोन बिथांमोना दायो मा बुंखो NDFB फोरनि बागै आरो डियार नाब्ला सारनि बागै आरोना लोगोफोर। थ' बिदिब्ला नोंथांमोना खोनासंलांदो आरोना लोगोफोर। আজি পঞ্চমটো বছৰ অতিক্ৰম কৰিলে। যোৱাকালি আমি 5টা বছৰ অতিক্ৰম কৰিছিলোঁ। বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডলৈ স্থায়ী শান্তি লৈ আহিছিলে। প্ৰগতি আৰু বিকাশৰ এক নতুন ভেটি নিৰ্মাণ কৰিছিল। আজিৰ এই গৌৰৱময় দিনটোত বড়ো শান্তি চুক্তিৰ ৰূপকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই শান্তি চুক্তিৰ নায়ক অমিত শ্বাহ ডাঙৰীয়া আৰু এই শান্তি চুক্তিৰ প্ৰধান ঘটক বা প্ৰধান যি উপাদান নিখিল বড়ো ছাত্ৰ সন্থা NDFB মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছো। বড়ো শান্তি চুক্তিৰ সময়ত আপচুৰ সভাপতি হৈ আৰু আজি BTRৰ প্ৰধান হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াই এই চুক্তিৰ শান্তিপূৰ্ণ ৰূপায়ণ আৰু BTRৰ উন্নয়নৰ বাবে যি বৰঙণি আগবঢ়াইছে তাৰ বাবে তেখেতকো মই অভিনন্দন জনাইছো। বড়োলেণ্ডবাসী আজি শান্তিৰ এক অনন্য উদাহৰণ হৈ পৰিছে। প্ৰগতি আৰু বিকাশৰ এক নতুন স্বৰ্গভূমিলৈ ৰূপান্তৰ হৈছে। আজিৰ এই সুন্দৰ দিনটোত অসমবাসী ৰাইজৰ হৈ মই আটাইকে আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। BTC নিৰ্বাচন আমি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম। ছেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি BTCৰ নিৰ্বাচন শেষ কৰিম যাতে বিধানসভা নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰোঁ। আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু এসপ্তাহ 10 দিন কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি BTCৰ ইলেকশ্যন BTC ইলেকশ্যন অকলে খেলিব নেকি? এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব দিলীপ শইকীয়া আৰু প্ৰমোদ বড়োৰ ওপৰত। গতিকে তেওঁলোক দুইজনে বহি একেলগে খেলাৰ সিদ্ধান্ত লয় নেখেলাৰ সিদ্ধান্ত লয়। যোৱাবাৰতো আমি একেলগে খেলা নাছিলো, পিছত একেলগে চৰকাৰ কৰিছিলো। গতিকে এইটো এটা কৌশল আৰু নীতিৰ ওপৰত নিৰ্ভৰশীল। একেলগে খেলিলে যদি বেছি সিট পাওঁ একেলগে খেলিম, একেলগে নেখেলিলে যদি বেছি সিট পাওঁ একেলগে নেখেলিলে হয়। গতিকে কিন্তু UPPL আৰু BJP দুইটাই NDAৰ এটা ঘটক দল আৰু ঘটক দল হৈয়ে থাকিব। প্ৰাক্তন NDFBৰ লগত জড়িত প্ৰায়বোৰ কেছে আমি উইথড্ৰ কৰিছো। কেইটামান 7টা কেছ চাৰ্জশ্বিট হৈ যোৱাৰ কাৰণে আমি শান্তি চুক্তি কৰাৰ আগতে চাৰ্জশ্বিট হৈ গ'ল। সেইকাৰণে সেই গোচৰ কেইটাৰ ওপৰত সিদ্ধান্ত কোৰ্টে ল'ব পাৰে। কোৰ্টক আমি অনুৰোধ কৰি আছো যে আমি চৰকাৰে শান্তিৰ কাৰণে কেছ কেইটা উঠাই ল'ব বিচাৰে।
কোৰ্টৰ তাৰ বাবে অনুমতি লাগে আৰু আমিও চেষ্টা কৰি আছো আৰু 7-8টা গোচৰ NIAৰ পৰা আমি অসম চৰকাৰলৈ আনিবলৈ চেষ্টা কৰি আছো যাতে গোচৰ কেইটা কোৰ্টত থাকিলেও পৰিচালনা যাতে অসম চৰকাৰে কৰিব পাৰে আৰু তাক যাতে আমি শান্তিৰ স্বাৰ্থত লৈ যাব পাৰো অলপ লাহে লাহে মানে যিখিনি প্লেন ইয়াতে আহিছিল তেওঁলোকে উইথড্ৰ কৰিলে নতুন প্লেন এতিয়া ভাৰত চৰকাৰে দিছে কিন্তু ব্যক্তিগত খণ্ডৰ বিমান অনাৰ বাবে আমি চেষ্টা কৰি আছো স্যার গাভৰুৰ বজাৰখন যে বহিৰাগত কোম্পানী গতাই এইবিলাকতো মই শুনা নাই ক'ৰ পৰা বহিৰাগত কোম্পানী গতাই দিয়া এইবিলাক ক'ৰ পৰা আহিলে কেনেকে আহিলে কি তাৰ বুনিয়াদ কি মইতো নিজেও নাজানো এইটো মই মুখ্যমন্ত্ৰী মোৰ ওচৰত খবৰ নাই বাকি সবৰ ওচৰতে খবৰ আছে অৰুণোদয়ৰ সংখ্যা 40 লাখ হ'ব গতিকে ইয়াৰ BTRৰ সিলেকশ্যনৰ কাম আৰম্ভ হোৱা নাই অহা মাহত কৰিম বাকি জায়গাত ইতিমধ্যে নিৰ্বাচন সিলেকশ্যনৰ প্ৰক্ৰিয়া চলি আছে হ'ব স্যার কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে যেটো মহাকুম্ভ মেলাক লৈ তেওঁ মহাকুম্ভ মেলাক লৈ প্ৰতিক্ৰিয়া দিছে কিন্তু হজক লৈ তেওঁ প্ৰতিক্ৰিয়া দিব পাৰিবনে যেহেতু আপুনি হজক লৈ প্ৰতিক্ৰিয়া দিয়াৰ সাহস নাই তেতিয়াহ'লে কুম্ভক লৈও প্ৰতিক্ৰিয়া দিব নালাগে হিন্দু মুছলমান সকলো একেলগে থাকিব লাগে যদি হিন্দুক গালি পাৰে তেতিয়াহ'লে আমি মুছলমান আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব খ্ৰীষ্টিয়ানক গালি দিলে আপুনি মুছলমান হিন্দুকো গালি দিব লাগিব আকৌ মুছলমানক গালি দিলে হিন্দু আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব গতিকে এইবিলাকতো আমাৰ কাম নহয় সেইকাৰণে মই ভাবো যে কংগ্ৰেছ সভাপতিৰ দৰে ব্যক্তি এজনে ধৰ্মীয় কথা বতৰাৰ ওপৰত মাত মাতিব নালাগে আমি যেনেকে কেতিয়াও ঈদৰ ওপৰত কথা নাপাতো হজৰ ওপৰত কথা নাপাতো আমি যেতিয়াও বৰদিনৰ ওপৰত কেতিয়াও কথা নাপাতো পূজাৰ ওপৰত কথা নাপাতো তেনেকে আমি নিউট্ৰেল হৈ থাকিব লাগে আৰু তেতিয়াই দেশখন আগবাঢ়ি যাব तो लोगोफोर बेनोमोन भिडिअआ निश्चय नोंथांमोना जोबजासिम जुदि नायदोंब्ला थारैनो बुजि मोनखाबाय आरो न' तो जियानो जा बे समावहाय आं दान्दिसे सम बाहेरायावहाय फैदोंमोन आरोना बेयावनो सम मोननायखाय नैबे मोनसे भिडिअखौहाय बानायनाय जाबाय जियानो जा नैबे मोनसे भिडिअखौ नोंथांमोननि सेरावहाय शेयार खालामनायाव आंनि माबा मोनसे गेना गोरोन्थि जादोंब्ला नोंथांमोननि सेरावहाय निमाहा बिनाय थाबाय तो जोबथारनायाव आरो आं बांद्राय बुंनानै भिडिअखौहाय फोलावनो सानाखै नोंथांमोना नैबे मोनसे भिडिअखौ नायनानै जुदि मोजां मोनदोंब्ला आंनि चेनेलावहाय गोदानब्ला आंनि चेनेलखौ साबस्क्राइब खालामदो लोगोसे लाइक कमेन्ट एन्ड शेयार खालामदो आरो जोबथारनायाव बै खनायाव थानाय बेल आइकनखौ नोंथांमोना दाबायना होदो आरोना लोगोफोर जाहाथे बेफोरबायदि गोदान भिडिअ होयोब्ला नोंथांमोननि सेरावहाय गिबियै नटिफिकेसना सहैनाय बायदि आरोना लोगोफोर स' थेंक इउ सो माच आरो नेक्स्ट भिडिअ फिन खेबसे लोगो मोनगोन लोगोफोर बाय बाय